নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাত সহায়ক কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটি আৰম্ভণিৰ পৰা শেষলৈকৈ অকণো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেন্তে আহক আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটালৈ আগবাঢ়োঁ ফাৰ্ষ্ট কুৱেশ্যন হাউ মেনি অইল ৰিফাইনেৰিজ আৰ দেয়াৰ ইন আছাম অসমত কিমানটা তেল শোধনাগাৰ আছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব আমি ইয়াৰ পৰা বাছিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো চাৰিটা অসমত বৰ্তমান চাৰিটা তেল শোধনাগাৰ আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ অফ আছাম ডজ নট হেভ এনি ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ বাংলাদেশ অসমৰ তলৰ কোনখন জিলাৰ বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই চাৰিখন জিলাৰ কথা উল্লেখ আছে অসমৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব আমি বাছিব লাগে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন সিটো হাইলাকান্দি জিলা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণ ৰামায়ণৰ প্ৰথমগৰাকী অসমীয়া অনুবাদক কোন আছিল এটা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় আহি থাকে এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন সিটো মাধৱ কন্দলীয়ে ৰামায়ণখন প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুল্লি ফ'ৰ্চড ইন ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলৱৎ হৈছিল চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আমি বাছিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো 2005 চনৰ অক্টোবৰ মাহৰ পৰা ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলৱৎ হৈছিল হু এমং দ্য ফলোইং কম্প'জ দ্য গায়ত্ৰী মন্ত্ৰ নিম্নলিখিত কোনে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো বিশ্বামিত্ৰই গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো পোৰ্ট ব্লেয়াৰ হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ ইজ নট এ মেম্বাৰ অফ G7 নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয় ইয়াত আমাৰ G7ৰ সদস্য নোহোৱা দেশখনৰ কথা সুধিছে ইয়াৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো ডেনমাৰ্ক হু ইজ নন এজ ফাদাৰ অফ মডাৰ্ণ ডেন্স ইন ইণ্ডিয়া ভাৰতত আধুনিক নৃত্যৰ পিতৃ হিচাপে কাক জনা যায় ফাদাৰ অফ মডাৰ্ণ ডেন্স ইন ইণ্ডিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিটো উদয় শংকৰক ভাৰতৰ আধুনিক নৃত্যৰ পিতৃ হিচাপে জনা যায় নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ হু লোকেটেড হুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ হু আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো জেনেভাত হুৰ মুখ্য কাৰ্যালয়টো অৱস্থিত কামেট মাউণ্টেন পিক ইন চিটুৱেটেড ইন হুইচ ষ্টেট কামেট পৰ্বত শৃংগ কোনখন ৰাজ্যত অৱস্থিত চাৰিখন ৰাজ্যৰ নাম উল্লেখ আছে ক্ৰমে উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশ অৰুণাচল প্ৰদেশ এই চাৰিখন ৰাজ্যৰ ভিতৰত ক'ত কামেট পৰ্বত শৃংগ অৱস্থিত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো উত্তৰাখণ্ডত কামেট পৰ্বত শৃংগটো অৱস্থিত নেঘেৰিটিং শিৱ টেম্পল বিল্ড ইন আহোম কিং ইজ লোকেটেড ইন আহোম ৰজাই নিৰ্মাণ কৰা নেঘেৰিটিঙৰ শিৱ মন্দিৰ ক'ত অৱস্থিত চাৰিটা অপশ্যন দিয়া হৈছে দেৰগাঁও কলাইগাঁও গড়গাঁও আৰু পাঠশালা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো দেৰগাঁৱত নেঘেৰিটিঙৰ শিৱ মন্দিৰটো অৱস্থিত
নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল? শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন ডিটো, লাডাখ। লাডাখ হ'ল ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য বডি? শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, দ্য লিভাৰ, অৰ্থাৎ যকৃত হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। হুইচ অফ দ্য ফলোয়িং পলিউটেণ্টছ কজ এচিড ৰেইন? তলৰ কোনটো প্ৰদূষণৰ ফলত এচিড বৰষুণ হয়? বায়ু, শব্দ, পানী, মাটি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন এটো, বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হয়। When the uprising of পথৰুঘাট took place? কেতিয়া পথৰুঘাটৰ বিদ্ৰোহ হৈছিল? পথৰুঘাটৰ ৰণৰ ওপৰত প্ৰায় প্ৰশ্ন আহি থকা দেখা যায়, আপোনালোকে তাৰ ওপৰত ভাল ধৰণে চাব। ঠিক আছে, ইয়াত সোধা হৈছে কেতিয়া পথৰুঘাটৰ বিদ্ৰোহ হৈছিল। শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন ডিটো, 1894 চনত পথৰুঘাটৰ ৰণ বা বিদ্ৰোহ হৈছিল। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? আহোমৰ শেষৰ ৰজাজন কোন আছিল? এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল। নেক্সট কুৱেশ্যন, হুইচ লেংগুৱেজ ইজ ইউজ বাই শংকৰদেৱে টু ৰিটন বৰগীতছ? শংকৰদেৱে কি ভাষা বৰগীত লিখিবলৈ ব্যৱহাৰ কৰিছিল? আছামিজ, সংস্কৃত, বেংগলী আৰু অপশ্যন ডিত দিয়া আছে বৰ্জাৱলী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন ডিটো, বৰ্জাৱলী ভাষা। মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়েৰ? কোন চনত মহাত্মা গান্ধী প্ৰথম অসম ভ্ৰমণ কৰে বা অসমলৈ আহিছিল? শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন ডিটো, 1921 চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড ইজ? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থৰ নাম কি আছিল? শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো, বনফুল। বনফুল হ'ল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়েৰ? কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি লাভ কৰিছিল? ইয়াত আমাৰ বৰ্ষটোৰ কথা সোধা হৈছে। আমি সকলোৱে জানো অসমৰ পৰা মুক্তি লাভ কৰা প্ৰথমখন ছবি আছিলে জয়মতী, আৰু এই জয়মতী কথাছবিখনে কোন চনত মুক্তি লাভ কৰিছিল? শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে। অপশ্যন এত আছে 1931, অপশ্যন বিত দিয়া আছে 1935, অপশ্যন চিত দিয়া আছে 1938 আৰু অপশ্যন ডিত দিয়া আছে 1942। এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। নিশ্চয়কৈ শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন আছাম? অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? বিভিন্ন দিৱসসমূহৰ ওপৰতো প্ৰশ্ন অহা দেখা যায়, আপোনালোকে তাৰ ওপৰত ভাল ধৰণে চাব। ঠিক আছে, ইয়াত সুধিছে অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? অসমত গড় দিৱস, শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, 22 ছেপ্টেম্বৰ। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য বডি ডজ জণ্ডিছ এফেক্ট? জণ্ডিছে শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে? আমি সকলোৱে জানো জণ্ডিছ এবিধ ব্যাধি, আৰু এই ৰোগবিধে যেতিয়া আমাৰ শৰীৰত দেখা দিয়ে তেতিয়া আমাৰ কোনটো অংগ আটাইতকৈ প্ৰভাৱিত হয় বা এফেক্টেড হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো, যকৃত অৰ্থাৎ লিভাৰত আমাৰ বিশেষ প্ৰভাৱ পৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ দ্য এলিমেণ্ট হাইড্ৰজেন? হাইড্ৰজেনৰ মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? হাইড্ৰজেনৰ মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন এটো, 1 অৰ্থাৎ 1। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ ড্ৰাই আইচ?
শুকান বৰফৰ ৰাসায়নিক সংকেত কি শুকান বৰফৰ ৰাসায়নিক সংকেত কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 CO2 খেল বিভাগৰ ওপৰতো দুটা বা তিনিটা প্ৰশ্ন থাকিব তেনেটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল হুইচ কাণ্ট্ৰি ফিনিছ ফাৰ্ষ্ট ইন দ্য মেডেল টেলি অফ দ্য 2024 অলিম্পিক্স কোনখন দেশে অলিম্পিক 2024 পদক তালিকাত শীৰ্ষস্থান লাভ কৰিছে চীন আমেৰিকা জাপান ৰাছিয়া এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 আমেৰিকা নেক্সট কুৱেশ্যন হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন ইন দ্য 2024 অলিম্পিক্স ভাৰতে অলিম্পিক 2024ত কিমানটা পদক লাভ কৰিছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অলিম্পিকৰ ওপৰত প্ৰশ্ন অহা সম্ভাৱনা খুবেই বেছি তাৰ ওপৰত আপোনালোকে ভালধৰণে চাই যাব ঠিক আছে ইয়াত সুধিছে ভাৰতে অলিম্পিক 2024ত কিমানটা পদক লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 6টা এই 6টা পদকৰ ভিতৰত ৰূপৰ এটা আৰু ব্ৰঞ্জৰ 5টা টোটেল 6টা পদক লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন ইণ্ডিয়া ফিনিছ হুইচ ৰেংক অফ দ্য মেডেল টেলি অফ অলিম্পিক 2024 ভাৰতে অলিম্পিক 2024 পদক তালিকাত কোন স্থানত সমাপ্ত কৰিছে তথা কোন স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন C2 71তম অলিম্পিক 2024 ওপৰত আপোনালোকে ভালধৰণে চাব যিহেতু ইয়াৰ ওপৰত প্ৰশ্নৰ অহাত সম্ভাৱনা খুবেই বেছি ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ ভোগেশ্বৰ বৰুৱা উইন এ মেডেল ইন দ্য এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই পদক জয় কৰে মানে ইয়াত কোনটো বৰ্ষত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন B2 1966 চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছে খেল বিভাগৰ ওপৰত আহি থকা অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত তথা জড়িত উইথ হুইচ স্পৰ্ট ডুৰাণ্ড কাপ এছ'চিয়েটেড শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে ফুটবল হকী ক্ৰিকেট আৰু অপশ্যন ডিত দিয়া আছে টেবুল টেনিছ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন A2 ফুটবলৰ লগত ডুৰাণ্ড কাপ জড়িত আজিৰ প্ৰশ্নোত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্নটো হ'ল কোনখন দেশক ক্ৰিকেটৰ জন্মস্থান বুলি কোৱা হয় হুইচ কাণ্ট্ৰি ইজ কল দ্য বাৰ্থ প্লেচ অফ ক্ৰিকেট শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন C2 ইংলেণ্ডক ক্ৰিকেটৰ জন্মস্থান বুলি কোৱা হয় আজিৰ প্ৰশ্নোত্তৰ শিতানৰ প্ৰশ্নকেইটা ইমানেই আছিলে যদি প্ৰশ্নকেইটা চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব